Subscribe and hit the bell icon for get latest updates. Hello friends, আজি আমি লৈছো এইচএছ সেকেন্ড ইয়াৰৰ এটা নতুন বিষয় আৰু সেই নতুন বিষয়টিৰ নাম হৈছে বিহু আৰু যিসকল ছাত্ৰ-ছাত্ৰী এইচএছ সেকেন্ড ইয়াৰৰ স্কিল সাবজেক্ট হিচাপে বিহু সাবজেক্টটো লৈছে আৰু তেওঁলোকক আজি আমি যিকেইটা চেপ্টাৰ আছে সেই চেপ্টাৰত আগন্তুক এক্সামত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে আমি ভিডিঅ'টি দেখাম গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই যাব আৰু পলম নকৰি আমি ফাৰ্ষ্টতে ইয়াত যিটো চেপ্টাৰ নম্বৰ 1 আছিল বিহুৰ লগত জড়িত সামাজিক লোকাচাৰ আৰু লোকবিশ্বাস সেই চেপ্টাৰটোৰ পৰা আমি আগন্তুক পৰীক্ষাত আহিবলগীয়া কুৱেশ্যন আনসাৰখিনি লৈ আহিছোঁ তাৰ পিছতে থাকিব এডিশ্যনেল কুৱেশ্যন আনসাৰখিনি গতিকে পলম নকৰি আমি ফাৰ্ষ্টতে ইয়াত পেজ নম্বৰ 29ত যিখিনি কুৱেশ্যন আনসাৰ আছিল সেই কুৱেশ্যন আনসাৰখিনি ইয়াত আমি আগবঢ়াই দিছোঁ আৰু ইয়াৰ ফাৰ্ষ্ট কুৱেশ্যনটোত আছে লোকাচাৰ বুলিলে কি বুজা জনগোষ্ঠী একোটাৰ জনসাধাৰণৰ মাজত প্ৰচলিত বিশিষ্ট তথা স্বকীয় আচৰণ আৰু আচাৰ পদ্ধতিসমূহকে একেলগে কোৱা হয় লোকাচাৰ তেনেকৈ 2 নম্বৰ কুৱেশ্যনটোত আছে ইয়াত লোকবিশ্বাস বুলিলে কি বুজা লোকবিশ্বাস হ'ল পৰম্পৰাগত একোটা বিশ্বাস জীৱন নিৰ্বাহৰ প্ৰণালীৰ জাগতিক ৰহস্য প্ৰকৃতিৰ বিভিন্ন উপাদান ধৰ্মীয় ৰীতি-নীতি আচাৰ অনুষ্ঠান ক্ৰিয়াকাণ্ড আদি বিভিন্ন বিষয়ক পৰম্পৰাগত একোটা লোকবিশ্বাস অতীতৰ পৰা প্ৰচলিত হৈ দেখা যায় লোকাচাৰৰ লগত লোকবিশ্বাস বিশেষভাৱে জড়িত আৰু আন কথা যদি আমি ক'বলৈ যাওঁ অধিকাংশ পৰম্পৰাগত লোকাচাৰৰ লগত এক বা একাধিক লোকবিশ্বাস জনগোষ্ঠী সাঙুৰ খাই থাকে আৰু এই জনগোষ্ঠী একোটাই কিছুমান নিৰ্দিষ্ট লোকবিশ্বাস যুগ যুগ ধৰি চলি অহা দেখা যায় গতিকে এই গোটেই পৰম্পৰাটোকে কোৱা হয় লোকবিশ্বাস এবাৰ 3 নম্বৰ কুৱেশ্যনটোত বহাগ বিহুৰ লগত জড়িত লোকাচাৰ আৰু লোকবিশ্বাস সম্পৰ্কে এটি চমুকৈ আলোচনা দাঙি ধৰা বহাগ বিহু উপলক্ষে পালন কৰা লোকাচাৰ অসমৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ পৰম্পৰা দেখিবলৈ পোৱা যায় এই লোকাচাৰবিলাকৰ ভিতৰত উল্লেখযোগ্য হ'ল গো সেৱা কৰা মানৱ সেৱা কৰা ইষ্ট সেৱা পাৰস্পৰিক সম্বন্ধ সমাজ কল্যাণ দেহ পৰিচৰ্যা কৰ্ম আদি বিভিন্ন বিষয়ত এটা উদ্দেশ্য উল্লেখিত গো সেৱাৰ লগত জড়িত লোকাচাৰবিলাকৰ ভিতৰত উল্লেখযোগ্য হ'ল গৰুক দীঘলতি মাখিয়তী পাতেৰে কোবাই নদী বা খাল বিলত নৱবৰ্ষাৰ পানীৰে গা ধুৱাই ছাতৰ পৰা গালৈ লাও বেঙেনা দলিয়াই দিয়া হয় লগতে নপঘা লগোৱা হয় সন্ধিয়া গোহালিত জাগ দিয়া হয় ইত্যাদি সেইদৰে গোসাইঘৰ থান মন্দিৰত ব্যক্তিগতভাৱে নাইবা ৰাইজ হিচাপে সমবেত হৈ পূজা পাতল চাকি বন্তি জ্বলাই মাহ প্ৰসাদ আগবঢ়োৱা পূৰ্বপুৰুষক পিণ্ড দিয়া আদি ইষ্ট সেৱাৰ নামান্তৰ বিহুৰ দিনা জ্যেষ্ঠজনক সেৱা সৎকাৰ কৰি মান কাপোৰ দিয়া কনিষ্ঠজনক স্নেহ আশীৰ্বাদেৰে বিহুৱান যচা প্ৰণয় প্ৰণয়নী বা নৱদম্পতিয়ে ইজনে সিজনক মৰম প্ৰীতি যচা আদি মানৱ সেৱা আৰু পাৰস্পৰিক সবলীকৰণৰ এক উল্লেখযোগ্য নিদৰ্শন বিহুত হুঁচৰি গোৱা প্ৰথাত ইষ্ট দেৱতাৰ স্মৰণৰ লগতে গৃহস্থক আশীৰ্বাদ দিয়া এটা পৰম্পৰা অতীতৰ পৰা চলি অহা দেখা যায় ঠিক তেনেদৰে ৰঙালী বিহুত ডেকা গাভৰুৱে প্ৰীতি ভাৱৰ বিহু নামেৰে প্ৰণয় যচা আৰু জীৱন লগৰী নিৰ্বাচন কৰা প্ৰথাটিত লগত কৃষি কাৰ্যৰ আৰম্ভণিতে মাটিৰ উৰ্বৰা শক্তি বৃদ্ধিৰ লোকবিশ্বাস অতীতৰ পৰা চলি অহা দেখা যায় গতিকে এইটো আছিলে বহাগ বিহুৰ লগত জড়িত লোকবিশ্বাস এবাৰ 4 নম্বৰ কুৱেশ্যনটিত 4 নম্বৰত আছে কাতি বিহুৰ লগত জড়িত লোকাচাৰ আৰু লোকবিশ্বাস সম্পৰ্কে চমুকৈ লিখা বহুতো পণ্ডিতে এইটো ধাৰণা কৰিছে যে বৈদিক যুগত ধন সম্পত্তি আৰু প্ৰজনন বৃদ্ধিৰ বাবে আহিন আৰু কাতি মাহৰ যিটো দুমাহী সেই দুমাহীত অশ্বিন দেৱতাৰ পূজাৰ লগতে অতিৰাত্ৰ যজ্ঞ সম্পন্ন কৰি নিশা জুইৰ চাৰিওফালে ঘূৰি ঘূৰি হোমৰস পান কৰি পৰম্পৰাৰ আধাৰতে অসমত কাতি বিহু প্ৰচলন কৰা হয় আৰু সেই কাতি বিহুক কিছুমানে কয় কাতি গাছাৰ দিনাখন শস্যৰ পথাৰত চাকি শলিতা দিয়া লোকাচাৰটি থন্দৰি উঠা দেখা যায় সেইদৰে তুলসী তলত চাকি শলিতা দি মাহ প্ৰসাদে নৈবেদ্য আগবঢ়োৱা আৰু কাতিৰ গোটেই মাহটো জুৰি দীঘল বাঁহ পুতি তাতে আকাশবন্তি লগোৱাৰ পৰম্পৰাটো ব্ৰাহ্মণ্য হিন্দু ধৰ্মৰ সৈতে এক জ্বলন্ত উদাহৰণ ঠিক তেনেদৰে উজনি অসমত অন্যান্য বিহুৰ দৰে কাতি বিহুটি ধুমধামেৰে উদযাপন কৰা হয় আৰু ইয়াতো বিভিন্ন ধৰণৰ লোকাচাৰ পৰিলক্ষিত হোৱা দেখা যায় টাই আহোমৰ সংস্কৃতিৰে প্ৰভাৱান্বিত বিভিন্ন অসমীয়া ভাষী হিন্দু সম্প্ৰদায়ৰ মাজত যি ৰূপত কাতি বিহু উদযাপিত হয় প্ৰায় তাৰ অবিকল ৰূপতে সোণোৱাল কছাৰী ঠেঙাল কছাৰী দেউৰী মৰাণ মিচিং আদি জনগোষ্ঠীৰ মাজত অতি অনাড়ম্বৰভাৱে কাতি বিহুৰ দিনাখন ধাননি পথাৰত শস্যৰ শ্ৰীবৃদ্ধি কামনাৰে আৰু লগতে চোতালত তুলসী জুপিত ইষ্ট দেৱতাৰ বৰ্ণনা এগছিকৈ চাকি শলিতা লগোৱা হয় তাৰ সমান্তৰালভাৱে নামনি অসমতো বৰ্ণ হিন্দুৰ জনজাতীয় মূলৰ হিন্দু ভাৱাপন্ন জনগোষ্ঠীসমূহৰ মাজতো আহিন কাতিৰ সংক্ৰান্তিৰ আগ সন্ধিয়া পালন কৰিবলগীয়া পৰৱৰ্তী নামাকৰণকে ধৰি অন্যান্য আনুষংগিক লোকাচাৰ আৰু বিস্তৰ সাদৃশ্য পৰিলক্ষিত হয় তাৰোপৰি বড়ো ৰাভা হাজং কোচ ৰাজবংশী আটাইয়ে উজনিৰ কাতি বিহুৰ সৈতে সম্পৰ্ক থকা পৰৱৰ্তীক কাতি গাছা বা কাতি দৌল বুলিহে উল্লেখ কৰে সেইদৰে কাতি মাহত
অস্থায়ীভাৱে দোল সদৃশ কৰি বা ঔখোলত অৰ্থাৎ ঔটেঙাৰ বাকলি চটাত তেল খলিতা আদি বন্তি প্ৰজ্বলন কৰাৰ পৰৱৰ্তীৰ পৰাই কাতি দোল শব্দটিৰ উৎপত্তি হ'ব পাৰে বুলি বহুতে বিশ্বাস কৰে। কম বেছি পৰিমাণে নামনি অসমৰ সমূহ জনগোষ্ঠীয়ে ঔখোলতেই কাতি গাছাৰ বা ছাতি গাছা লগায়। ইয়াৰ অভাৱ হ'লেহে কলৰ খোলত নতুবা মাটিৰ চাকি তেওঁলোকে তেল খলিতা দিয়া দেখা যায়। নামনি অসমতো ধাননি পথাৰ আৰু ঘৰত লগতে তুলসীৰ গুৰিত এগছিকৈ চাকি জ্বলোৱা হয়। ইয়াৰ বাহিৰেও কুঁৱাৰ পাৰ, ভঁৰাল ঘৰ, গোৱালি ঘৰ, দেওশাল, তাঁতশাল আৰু পদূলি মুখতো এগছিকৈ চাকি জ্বলোৱা হয়। চাকি লগাওঁতে লক্ষ্মী দেৱীক প্ৰাৰ্থনা জনাৰ বাবে ইয়াক লক্ষী বাতি বুলিও কোৱা হয়। আনহাতে নামনি অসমৰ জনগোষ্ঠীভেদে কাতি গাছাৰ লগত জড়িত কেতবোৰ লোকাচাৰ আৰু লোকবিশ্বাসৰ স্বকীয়তাও মন কৰিবলগীয়া। বড়োসকলে কাতি গাছাৰ দিনাখন অকুমাৰী বা আবিয়ৈ গাভৰুৰ জৰিয়তে মিঠাতেল সনা চিৰি পাতেৰে ধানিডৰাৰ ওপৰেদি আলফুলে হেঁচুকি দিয়ে থোক ভৰি ধান লাগিবলৈ এটা বিশেষ লোকাচাৰ পালন কৰে, যিটো অন্যান্য জনগোষ্ঠীৰ মাজত অনুপস্থিত। সেয়েহে কোচ ৰাজবংশীসকলৰ কাতি গাছাৰ গধূলি তুলসী এজুপিৰ তলত আগলতি কলপাত পাৰি তাতে সেন্দুৰৰ ফুট দি এজুৰি তামোল পাণখন নকৈ কাটি অনা বান্নি সূতা থিয়কৈ বহুৱাই বন্তি প্ৰজ্বলনেৰে সেৱা ভক্তি কৰা লোকাচাৰটি অন্যতম বিৰল। ৰাভাসকলে কাতি গাছাৰ নোযোৱালৈকে ঔটেঙা নাখায়। খালে মাছলৈ যাওঁতে শিঙি মাছে বিন্ধে নতুবা গৃহস্থৰ ধাননিডৰা অচিনাক্ত পোকে তহিলং কৰে বুলি পূৰ্বাপৰৰ পৰা এটা নিয়ম চলি আহিছে। গতিকে তেওঁলোকে কাতি মাহ নোযোৱালৈকে ঔটেঙা খোৱা নাছিলে। গতিকে এইবিলাক বিভিন্ন ধৰণৰ পৰম্পৰা অতীতৰ পৰা চলি অহা দেখা যায়। অকল ইমানেই নহয়, তাৰ লগতে নামনি অসমৰ অন্যান্য বৰ্ণ হিন্দুসকলেও ইয়াৰ থলুৱা জনজাতীয় মূলৰ জনগোষ্ঠীসকলৰ দৰেই কাতি বিহুৰ দিনাখন সন্ধিয়া পৰত ধাননি পথাৰত, শাক পাচলিৰ বাৰীত, গৃহস্থৰ গোহালি, ৰান্ধনি ঘৰ, বৰঘৰ, ভঁৰাল ঘৰ আদি সৰ্বত্ৰতে চাকি বন্তি দিয়াৰ পৰম্পৰা প্ৰচলিত হৈ আহিছে। গতিকে এনেকৈ অসমৰ বিভিন্ন ঠাইত কাতি বিহুৰ লোকাচাৰবিলাক প্ৰচলিত হৈ অহা দেখা যায়। গতিকে এইটো আছিলে কাতি বিহু। এবাৰ আহিলোঁ 5 নম্বৰ কুৱেশ্যনটোত। 5 নম্বৰত আছে মাঘ বিহুৰ লগত জড়িত লোকাচাৰ আৰু লোকবিশ্বাস সম্পৰ্কে চমুকৈ লিখা। বিহু হ'ল আমাৰ অসমৰ একোটা কৃষিভিত্তিক উৎসৱ। কৃষিজীৱীসকলৰ মাজত সুফলা শস্য চপোৱাৰ সমান আনন্দ শস্য ৰোপণ কৰা বা শস্যৰ শ্ৰীবৃদ্ধি ঘটা কাৰ্যতকৈ স্বাভাৱিকতেই বেছি। সেইবাবে খেতি চপোৱা উৎসৱৰ আড়ম্বৰতা চবতকৈ বেছি। এনে সময়তে আত্মীয় কুটুম্বৰ উপস্থিতিত পূৰ্বপুৰুষ বা গুৰুজনাকো শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে আলহীক আলপৈচান ধৰাও দেখা যায়। সেইদৰে মাঘ বিহুৰ সৈতে অংগাংগিভাৱে গুৰু গোসাঁইৰ সেৱা ভক্তি কৰাৰ প্ৰক্ৰিয়াও কোনো মহাপুৰুষীয়া বা শৰণীয়া জনজাতীয় সমাজত দেখা পোৱা যায়। মিচিংসকলৰ মাজত প্ৰচলিত মাঘ চাকি লগোৱা পৰ্ব এই শ্ৰেণীৰ এটা উল্লেখযোগ্য পৰ্ব। অসমৰ প্ৰায়বিলাক ভৈয়ামৰ জনজাতিৰ মাজতে গৰখীয়াসকলক মান দিয়া, মাহ কৰাই খোৱা নতুবা হাঁহ পাৰৰ ভোগ দিয়া ব্যৱস্থাও আছে। মাঘ বিহুৰ সৈতে কিছুমান ধৰ্মকীৰ্তন সম্পৃক্তও হৈ থকা দেখা যায়। মাঘ বিহুৰ মুখ্য পৰ্বই হ'ল বিভিন্ন বিশ্বাসৰ বশৱৰ্তী হৈ অনুষ্ঠিত কৰা মেজি পোৰা এটা কাৰ্য। মাঘ বিহুৰ লগত নানা ধৰণৰ লোকবিশ্বাস জড়িত হৈ থকা দেখা যায়। উজনি অসমৰ মিচিং, সোণোৱাল কছাৰী, মৰাণ প্ৰভৃতি জনগোষ্ঠীয়ে মেজি পোৰা জুইতে কাঠ আলু, মোৱা আলু আদি পুৰি খায়। নহ'লে পৰজন্মত হেনো বৰা গাহৰি ৰূপে জন্ম ল'ব লগায়। গতিকে তেওঁলোকে জুইত তেওঁলোকে পুৰি পেলাই মোৱা আলু আৰু কাঠ আলু পুৰি খোৱা দেখা যায়। উৰুকা ৰাতি কাউৰীয়ে কা কৰাৰ আগেয়ে আটায়ে ঢাৰি পাতি এৰিব লাগে, নহ'লে হেনো বাদুৱা অৰ্থাৎ অস্পৃশ্য হৈ যায়। এয়া বড়ো কছাৰীসকলৰ একোটা জনবিশ্বাস। তেওঁলোকে প্ৰথম বিহুটোক গৰুৰ নামত উৎসৰ্গা কৰে আৰু বাথৰী অৰ্থাৎ ভঁৰাল ঘৰ, ইচিং অৰ্থাৎ ৰান্ধনীশাল আদি লিপা মচা কৰি ঘৰবিলাক শুদ্ধ কৰি লয়। মাঘ বিহুৰ মেজিৰ আধা পোৰা খৰি আৰু ছাইৰ কেতবোৰ যাদু ধৰ্মীয় প্ৰকাৰ্য আছে। গৰু গাইৰ বেমাৰ নহ'বলৈ মেজিৰ ছাইৰ সিদিনাখন গৰু গাইক ফুট পিন্ধোৱা হয়। শস্যডৰাৰ মুখ নালাগিবৰ বাবে মেজিৰ আধা পোৰা খৰি আনি পথাৰত পুতি থোৱা হয়। মাঘ বিহুৰ দিনা ম'হ যুঁজ, কণী যুঁজ আদি ভাগ ল'লে বা উপভোগ কৰিলে মানুহৰ মূৰঘূৰণি বেমাৰ ভাল হয়। গতিকে এইটো এটা পৰম্পৰা মাঘ বিহুৰ লগত জড়িত অসমৰ বিভিন্ন ঠাইত বৰ্তমান সময়ত প্ৰচলিত হৈ অহা দেখা যায়। গতিকে এইখিনি আছিলে কুৱেশ্যন এনচাৰ। এইবাৰ আহিলোঁ 6 নম্বৰখিনিলৈ। 6 নম্বৰখিনিত আছে কিছু চমুটোকা। ইয়াৰে ফাৰ্ষ্ট চমুটোকাত আছে মৌচুনী চান। মৌচুনী চানৰ ওপৰত এটা চমুটোকা লিখিব লাগে আৰু ইয়াৰ উত্তৰটো হ'ব বড়োসকলে বহাগ বিহুক বৈশাগু আৰু গৰু বিহুক মৌচুনী চান বোলে আৰু অতি পবিত্ৰভাৱে ইয়াক পালন কৰে। মৌচুনী চানৰ ৰাতিপুৱা গৰুক মাহ হালধি আৰু তেল সানি দিয়া হয়। নদী বা বিলত গা ধোৱা আৰু সন্ধিয়া গোহালিলৈ অনাৰ পাছত গামোচাৰ দহি আৰু তৰা বনৰ আঁহেৰে প্ৰস্তুত কৰা নতুন পঘা গৰুক পিন্ধোৱা হয়। গোহালি আৰু পদূলিত মৰলীয়া বন, অগৰা বন আৰু তুঁহৰ জাক দিয়া হয়। মাখিয়তী গছৰ পাতেৰে আৰু বিচনীৰে গৰুক বিচি দি আৰু পিঠা পনা খুৱাই দিয়া হয়। গোহালিৰ আগফালে পিছফালে লিপা মেচা কৰি পকা কল, ভজা চাউল, বাতাচা আদি নৈবেদ্য আগবঢ়াই
লাওখাৰ গোহাঁই অৰ্থাৎ গৰখীয়া গোহাঁইক বা গোহালি মালাই অৰ্থাৎ গোহালি দেৱতাক পূজা কৰা হয়। লাওখাৰ বা গৰখীয়াসকলক গৰু বিহুৰ দিনাই বাথানত গৰু ৰাখি বা এৰাল দি গৰু চোৱা চিতা কৰাৰ ভাৰ দায়িত্ব দিয়া হয়। সেই প্ৰতীকী অৰ্থত গৰখীয়াসকলে গৰুক নদীত গা ধুৱাবলৈ নিওঁতেন পানীত বুৰ মাৰি পুৰণি পঘা এছাৰি আদি নিজ হাতৰ মুঠিৰ পৰা এৰুৱাই দি নতুন পঘা আৰু এছাৰি হাতত তুলি দিয়া হয়। সেইদিনা গোহালি ঘৰত ব্যৱহাৰ কৰা পুৰণি গোবৰ পেলোৱা খুদা অৰ্থাৎ পাচি খৰাহী বাহনি আদি গোবৰৰ সৈতে পদূলিমুখত পেলাই দি নতুন খুদা বা বাহনি ব্যৱহাৰ কৰা হয়। গতিকে বড়োসকলৰ মাজত এনেকৈ মৌচুমী চান উৎসৱ পালন কৰা হয়। এইবাৰ ২ নম্বৰটোত বড়োসকলে মানুহ বিহুৰ দিনা পালন কৰা লোকাচাৰ। বড়োসকলে বহাগৰ প্ৰথম দিনা পালন কৰা মানুহ বিহুৰ দিনাখন ব্ৰহ্মপুৰাতে কোনোবা এজন বাঁহী বাদকে চিফুঙত খেৰাই পূজাৰ ছত্ৰাৱলী সুৰৰ ৰাগিনী বজাই নৱবৰ্ষক আদৰণি জনায়। এই চিফুঙৰ সুৰ শুনা মাত্ৰকে গাঁৱৰ বুঢ়া মেথা ল'ৰা ছোৱালী আটায়ে ঢাৰি পাতি এৰি আৰু লগতে ঘৰৰ গৃহিণী জীয়ৰী বোৱাৰী বাঁহী জোতাল পদূলি মুখ সাৰি পুচি ঘৰ দুৱাৰ মচি কাচি আখল ঘৰৰ পুৰণি মাটিৰ চৰুবোৰ পেলাই দি পুৰণি বছৰটি বিদায় দিয়ে। তাৰপিছত নিজেও গা ধুই নতুন বস্তু পৰিধান কৰে আৰু ঘৰখনৰ আটায়ে ডাঙৰক ভক্তিভাৱে আৰু সৰুক মৰম আশীৰ্বাদে নতুন বস্ত্ৰ প্ৰদান কৰি নতুন বছৰটিক আদৰণি জনায়। তেওঁলোকে বিশ্বাস কৰে যে ছত্ৰাৱলী সুৰৰ ৰাগিনীয়ে মন পুলকিত কৰাই নহয়, ই সকলো অপায় অমংগল দূৰ কৰে। আনকি বিষাক্ত সাপৰ কণীও ইয়াত মাত শুনিলে ঘোলা হয় বুলি বিশ্বাস কৰা হয়। ৰাতিপুৱা ঘৰুৱাহে অতি নিষ্ঠা সহকাৰে চোতালৰ উত্তৰ পূব কোণত প্ৰতিস্থাপিত বাথৌ থানত গোট পিত খাই গৃহদেৱতাক বুঢ়া বাথৌক মহাৰজা আৰু গৃহদেৱী আই কামাখ্যাৰ নামত বলি বিধান সহকাৰে মন্ত্ৰ উচ্চাৰণ কৰি পূজা দিয়ে। তাৰপিছত সেইখন চোতালতে দক্ষিণা মৃত পৰিপুৰুষসকলক মদ মাংস পিঠা আদি ভাগ দি তামোল পাণ আগ কৰি স্মৰণ কৰা হয়। আৰু সকলো মাংগলিক কাৰ্যতে পূৰ্বপুৰুষক স্মৰণ কৰাটো বড়োসকলৰ এটা সংস্কৃতি বিশিষ্ট পৰম্পৰা। গতিকে এনেকৈ বড়োসকলে বহাগ বিহুৰ লগত লোকাচাৰ প্ৰচলিত হোৱা দেখা যায়। এবাৰ আহিলোঁ বৈশাখুনী গীদু বা বাথৌনাম। দক্ষিণ গোৱালপাৰা বড়োসকলে মানুহ বিহুৰ দিনাখন ৰাজহুৱা বাথৌ মন্দিৰত গোট খাই খাম চিফুং আদি বাদ্যযন্ত্ৰক ফুল আৰু নতুন গামোচাৰে মেৰিয়াই পূজা দিয়ে আৰু ইজনে সিজনক আবিৰৰ ফুট পিন্ধাই ইষ্ট দেৱতা লাঙাৰ বেদীত হৈ ধ্বনি দি নৃত্য গীতৰ পাতনি মেলে আৰু ঘৰে ঘৰে নতুনকৈ নৃত্য গীত আৰম্ভ কৰে আৰু লগতে আশীৰ্বাদ দি ধান চাউল সংগ্ৰহ কৰি ফুৰে। এই সময়ত গোৱা গীতকে বৈশাখুনী গীদু বা বাথৌনাম বুলি কোৱা হয়। গৃহস্থই নৃত্য গীতৰ দলক মদ নতুবা জলপানহে আপ্যায়িত কৰা লোকাচাৰো প্ৰচলিত। বিশেষ বৰ বাঞ্ছা কৰা গৃহস্থই সাধ্যানুসাৰে নৃত্য গীতৰ দলক মান ধৰি কলপাতত অলপ আৰৈ চাউল দি স্বয়ং মহাৰজা মহাদেৱ আৰু কামাখ্যাৰ নামত আসন দিয়ে। নৃত্য গীতৰ দলে সন্তানহীনতাৰ সন্তান অল্পায়ু সন্তানৰ কাৰণে দীৰ্ঘায়ু কামনাৰে আসনক ঘেৰি লৈ সমূহীয়াকৈ প্ৰাৰ্থনা কৰি জয়ধ্বনি দিয়ে। বড়োসকলে গৰুৰ নামত গোসাঁইৰ নামত মানুহৰ নামত আত্মীয় কুটুম্বৰ কুকুৰা গাহৰি আদি পোহনীয়া জীৱ জন্তুৰ নামত 7 দিনলৈকে বৈশাগু পালন কৰি অহা দেখা যায়। এবাৰ আহিলোঁ বিচুৱা উৎসৱ। ৰাভাসকলে চ'ত আৰু বহাগৰ সংক্ৰান্তিত বিচুৱা উৎসৱ 3 দিনকৈ পালন কৰে। এই জনগোষ্ঠীৰ প্ৰথমটো দিনটো জাৱে ৰুন্দুকাই নামেৰে পালন কৰে। পাহাৰৰ পৰা কেইবিধমান ঔষধি গছৰ ডাল পাত আলু সংগ্ৰহ কৰি আনি সন্ধিয়া একেলগে জোঁট বান্ধি মূল থকা ঘৰ ভঁৰাল ঘৰ গোহালি ঘৰ গাহৰি কুকুৰা গঁৰাল আনকি কাপোৰ শুকুৱাবলৈ দিয়া বাঁহৰ দাৰি কি নতুবা কুঁৱাৰ পানী তোলা ঢেঁকীত খোজ মাৰি থৈ দিয়ে। তেওঁলোকৰ বিশ্বাস যে এইদৰে বছৰটোৰ বাবে বান্ধি ৰখা যাদু কৰি জাওবেৰ ফলত বাৰীত ধুমুহা বতাহ বা শিলাবৃষ্টি একো অনিষ্ট কৰিব নোৱাৰে। আনকি নানা ধৰণৰ অপায় অমংগল মাৰি মৰকো ঘৰখনত নহয় আৰু গাঁওখনত প্ৰৱেশ কৰিব নোৱাৰে। গতিকে এইটো এটা পৰম্পৰা অতীতৰ পৰা ৰাভা জনগোষ্ঠীৰ মাজত প্ৰচলিত হোৱা দেখা যায়। এইবাৰ ইৱাকু বিচু। দেউৰী সমাজৰ লোকসকলে বছৰত 3টা বিহু উদযাপন কৰে। তাৰে এটা হৈছে বহাগ কাতি আৰু মাঘ বিহু। গতিকে বহাগ বিহুক তেওঁলোকে ইৱাকু বিচু বুলি কয় আৰু ইষ্ট দেৱ দেৱতীক পৰম্পৰাভাৱে পূজা অৰ্চনা কৰি আৰম্ভ কৰে। নিজ নিজ ঘৰত পতা পূজাত ঘৰ দেউ বা সুবচনী পূজা আৰু দেওশালত ৰাজহুৱাকৈ পতা পূজা দেওশালৰ পূজা নামে পৰিচিত। বুধবাৰৰ দিনা দেওঘৰৰ সাৰ্বজনীনভাৱে পূজা পাৰ্বণ আৰু সমূহীয়া ভোজ অনুষ্ঠিত হয়। তাৰ পাছত ঘৰে ঘৰে বিহু উপলক্ষে মাংগলিক কৰ্ম খোৱা বোৱাৰ লগতে বিহুৰ ৰং ৰহস্যও আৰম্ভ হয়। এই বিহু 7 দিনলৈকে চলে। প্ৰথম বিহু পূজাৰ 5 দিনৰ পৰা দেউৰীসকলৰ আটাইকেইটা খেলতে দেৱালয়ৰ দেওধনী উঠে। দেও উঠা ব্যক্তিগৰাকীয়ে এক বিশিষ্ট সুৰেৰে গীত জুৰি সমূহ ৰাইজক উদ্দেশ্যি আগন্তুক বছৰটোৰ কুশল মংগল বিপদ বিঘিনি আদিৰ বিষয়ে ভৱিষ্যতবাণী কৰাও দেখা যায়। গতিকে এইখিনি আছিলে চমুটোকা। এইবাৰ আহিলোঁ 7 নম্বৰ কুৱেশ্যনটোলৈ। 7 নম্বৰ কুৱেশ্যনটোত আছে দেউৰীসকলৰ বহাগ বিহুৰ সৈতে জড়িত লোকাচাৰসমূহ কি কি?
দেউৰীসকলে বছৰত 3টা বিহু উদযাপন কৰে: বহাগ, কাতি আৰু মাঘ। বহাগ বিহুক তেওঁলোকে ইবাকু বিচু বুলি কৰা এটা পৰম্পৰা অতীতৰ পৰা চলি অহা দেখা যায় আৰু এই পূজাত তেওঁলোকে নিজ নিজ ঘৰত পতা পূজা, ঘৰ দিও বা সুবাসিনী পূজা আৰু দেওশালত ৰাজহুৱাকৈ পতা পূজা দেওশালৰ পূজা নামে পৰিচিত। বুধবাৰৰ দিনা দেওঘৰৰ সাৰ্বজনীনভাৱে পূজা পাৰ্বণ আৰু সমূহীয়া ভোজ অনুষ্ঠিত কৰে। তাৰপিছত ঘৰে ঘৰে বিহু উপলক্ষে মাংগলিক কৰ্ম, খোৱা বোৱাৰ লগতে বিভিন্ন ৰং ৰহস্য ধেমালি কৰা দেখা যায়। প্ৰথম বিহু পূজাৰ পাছদিনাৰ পৰা দেউৰীসকলৰ আটাইকেইটা খেলতে দেৱালয়ত দেওধনী উঠে। দেও উঠা ব্যক্তিগৰাকীয়ে এক বিশিষ্ট সুৰেৰে গীত জুৰি সমূহ ৰাইজক উদ্দেশ্য কৰি আগন্তুক বছৰটোৰ কুশল মংগল, বিপদ বিঘিনি আদিৰ বিষয়ে ভৱিষ্যতবাণী কৰে। বুধবাৰৰ বাহিৰে আন বাৰ দেৱালয়ত বিহু পতা নিষেধ আছিল। দেউৰীসকলৰ বহাগ বিহুৰ সৈতে জড়িত অন্যতম লোকাচাৰ হ'ল নকৈ চুৰিয়া পিন্ধা আৰু পাউগা মৰোৱা প্ৰথা। এই উপলক্ষে গৰু বিহুৰ দিনাখন নকৈ চেমৰ নিয়া বা পাট গাভৰু হোৱা বয়সন্ধিকালৰ ল'ৰা-ছোৱালীক তেওঁলোকতকৈ ডাঙৰ লোকসকলে চেক বুজি মাতি নাইবা ধৰি বান্ধি হ'লেও শালৰ পৰা নকৈ কাটি অনা পুৰুষৰ চুৰিয়া বা নাৰীৰ বুকুত বন্ধা কাপোৰ আনুষ্ঠানিকভাৱে পৰিধান কৰায়। এই দিনটোতে পুৰুষত্ব বা নাৰীত্বপ্ৰাপ্ত হোৱা বুলি ঘোষণা কৰি পুৰুষক নাঙত পিঠ হৈ ঘূৰি ফুৰাৰ পৰা বাৰণ কৰা হয় আৰু নাৰীকো দৈনন্দিন জীৱনত নিজকে সুৰক্ষিত কৰি ৰাখিবৰ বাবে বিধান দিয়া হয়। এই অনুষ্ঠানটোকে ল'ৰাৰ ক্ষেত্ৰত নচুৰিয়া আৰু ছোৱালীৰ ক্ষেত্ৰত বুকুত কাপোৰ পিন্ধোৱা বা পাউগা মৰা বুলি কোৱা হয়। গতিকে এইটো এটা পৰম্পৰা দেউৰীসকল সমাজত বৰ্তমান সময়তো দেখা পোৱা যায়। গতিকে এইখিনি আছিলে চেপ্টাৰ ৱাইজ কুৱেশ্যন এনচাৰ। ইয়াৰে যিটো 8 নম্বৰ কুৱেশ্যন আছে সেইটো ইম্পৰ্টেণ্ট ইমান নহয়, গতিকে আমি এইটো উল্লেখ কৰা নাই। গতিকে এইবাৰ চেপ্টাৰটোত আহিবলগীয়া অতিৰিক্ত প্ৰশ্নোত্তৰখিনিলৈ। ইয়াৰ প্ৰথম প্ৰশ্নটো হৈছে সংস্কৃতি কি? সংস্কৃতি হ'ল সমাজৰ একো দাপোন স্বৰূপ। কোনো এটা জনগোষ্ঠীৰ জাতি বা সামাজিক আচৰণৰ বহিঃপ্ৰকাশে হ'ল সংস্কৃতি। 2 নম্বৰটোত আছে সংস্কৃতিত কিহৰ ভূমিকা গুৰুত্বপূৰ্ণ? সংস্কৃতিত বিভিন্ন দিশৰ ভিতৰত সামাজিক লোকাচাৰৰ ভূমিকা অতিকৈ গুৰুত্বপূৰ্ণ। 3 নম্বৰ আছে ইবাকু বিচু কোন জনগোষ্ঠীয়ে পালন কৰে? ইবাকু বিচু পালন কৰে দেউৰী জনগোষ্ঠীয়ে। দেউৰীসকলে কোনটো বাৰত দেৱালয়ত বিহু পাতে? বুধবাৰত। দেউৰীসকলৰ বহাগ বিহুৰ সৈতে জড়িত এটি লোকাচাৰ উল্লেখ কৰা। নকৈ চুৰিয়া পিন্ধোৱা। 6 নম্বৰ আছে ধৰ্মৰ ভিত্তি কিহৰ ওপৰত প্ৰতিষ্ঠিত? ধৰ্মৰ ভিত্তি মূলতঃ লোকবিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত। আদিম কৃষিজীৱী লোকসকলে কিহক আধাৰ কৰি লোকাচাৰ আৰু লোকবিশ্বাস পালন কৰি আহিছে? আদিম কৃষিজীৱী লোকসকলে তেওঁলোকৰ ধৰ্মীয় প্ৰকাৰ্যত অনুকৃতিমূলক বা জাদুধৰ্মীয় লোকবিশ্বাসক আধাৰ কৰি নানা লোকাচাৰ আৰু লোকবিশ্বাস পালন কৰি আহিছে। বহাগ বিহুক কি 3টা ধাৰাৰ সমাহাৰ বুলিব পাৰি? বহাগ বিহুক গো সেৱা, মানুহ সেৱা আৰু ঈশ সেৱা, এই 3টা ধাৰাত সমাহাৰ বুলিব পাৰি। এবাৰ 10 নম্বৰটোত উত্তৰাধিকাৰী সূত্ৰে বড়োসকলে পোৱা মংগোলীয় দস্তুৰ কি আছিলে? সকলো মাংগলিক কাৰ্যতে পূৰ্বপুৰুষক স্মৰণ কৰাটোৱে হ'ল বড়োসকলৰ মংগোলীয় দস্তুৰ। তাৰপিছত আছে বানু নাম আন এটা নাম কি? বানু নামৰ আন এটা নাম হৈছে বৈশাখুনী গীদু। বৈশাগুত গৃহস্থই নৃত্য দলক কিহেৰে আপ্যায়িত কৰে? মদ আৰু অন্যান্য জলপানেৰে। 13 নম্বৰত আছে কোন কোন মাহৰ সংক্ৰান্তিত বিচুৱা উৎসৱ পালন কৰা হয়? চ'ত আৰু বহাগ মাহৰ সংক্ৰান্তিত। 14 নম্বৰত আছে তিৱাসকলৰ বিহুৰ প্ৰিয় খাদ্য কি? কুকুৰাৰ মঙহ, কচু শাকৰ আঞ্জা। কোন মাহৰ সংক্ৰান্তিত কাৰ্বিসকলে গৰু বিহু পাতে? চ'ত মাহৰ সংক্ৰান্তিত। 16 নম্বৰত আছে বহাগ বিহুৰ মূল পৰ্বটো কি? বহাগ বিহুৰ মূল পৰ্ব হ'ল মানুহ বিহু। মানুহ বিহু কিমান দিনৰ পৰা কিমান দিনলৈ চলে? মানুহ বিহু 3 দিনৰ পৰা 7 দিনলৈকে চলে। 18 নম্বৰত আছে দেউৰীসকলে নিজ নিজ ঘৰত পতা পূজা কি নামেৰে পৰিচিত? ঘৰ দেও বা সুবচনী পূজা। দেওশালৰ পূজা কোন জনগোষ্ঠীয়ে পালন কৰে? দেউৰী জনগোষ্ঠীয়ে। 20 নম্বৰত আছে দেউৰীসকলৰ দেৱালয়ৰ বিহু পূজা উৎসৱ কেইদিন থাকে? সম্পূৰ্ণ 7 দিন। 21 নম্বৰত আছে পাউগা মৰোৱা প্ৰথা কোন জনগোষ্ঠীৰ অন্যতম লোকাচাৰ? দেউৰী জনগোষ্ঠীৰ। 22 নম্বৰত আছে মৰাণসকলৰ মতে বিহুৰ উৰুকা কোন বাৰে হয়? মঙলবাৰে। বৃহস্পতিবাৰে মৰাণসকলৰ কি বিহু হয়? বৃহস্পতিবাৰে মৰাণসকলৰ হয় মানুহ বিহু। 24 নম্বৰত আছে ধৰ্ম হুঁচৰি কি? মৰাণসকলৰ মাজত সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰা এখনি হুঁচৰি অনুষ্ঠান পতা হয় আৰু সেই হুঁচৰি অনুষ্ঠানত মহিলাই অংশগ্ৰহণ কৰিব নোৱাৰে। তাত কোনো প্ৰেম প্ৰীতিৰ ভাৱ প্ৰকাশ কৰা নহয়, গতিকে এই হুঁচৰিকে কোৱা হয় ধৰ্ম হুঁচৰি। 25 নম্বৰত আছে ধৰ্ম হুঁচৰি গীত কাৰ কাহিনীৰ গীতেৰে জোৰা হয়? ফুল কোঁৱৰ আৰু মণি কোঁৱৰৰ। ধৰ্ম হুঁচৰিৰ বৈশিষ্ট্য কি? ইয়াত মহিলাই অংশগ্ৰহণ কৰিব নোৱাৰে। ধৰ্ম হুঁচৰিৰ বিশেষ তাৎপৰ্যটো কি? ইয়াত ধৰ্ম হুঁচৰিৰ বিশেষ তাৎপৰ্য হ'ল হুঁচৰি দলে হুঁচৰিৰ শেষত গৃহস্থক যি আশীৰ্বাদ দিয়ে সেই ফলিয়ায়। বিউচাকি কোন জনগোষ্ঠীৰ মাংগলিক অনুষ্ঠান? বিউচাকি হ'ল মিচিং জনগোষ্ঠীৰ। চেংনাং বিহু কোনে পাতে? চেংনাং বিহু পাতে টাইমূলীয়া লোকসকলে। চেংনাং বিহু কেইদিন ধৰি পালন কৰা হয়? চেংনাং বিহু পালন কৰা হয় 7 দিন ধৰি। টাইমূলীয়া লোকসকলৰ মতে বিহু নাচ গীতৰ স্ৰষ্টা কোন? দৈয়াং দেও অৰ্থাৎ ধনকলীয়া আৰু নাংদাম অৰ্থাৎ কলিমতী গীতৰ স্ৰষ্টা।
হাজংসকলে বহাগ বিহুক কি বুলি কয়? সাংৰাণী বা বিহুৱা। ৰাখল পূজা কেতিয়া পালন কৰা হয়? চ'তৰ সংক্ৰান্তিত। বুঢ়া বুঢ়ীৰ মেলা বা চৰক পূজাৰ অন্যতম প্ৰধান উপাস্য দেৱী কোন আছিলে? মহাদেৱ আৰু পাৰ্বতী। ৩৫ নম্বৰত হৈছে বিহুৱা তিথিৰ তাৎপৰ্য কি? পোহনীয়া জীৱ-জন্তু বিশেষকৈ গৰু গাইৰ সুৰক্ষা আৰু সমৃদ্ধি কামনা কৰা। ৩৬ হৈছে বড়ো, ৰাভা, হাজং, কোচ ৰাজবংশী আটাই উজনিৰ কাতি বিহুৰ সৈতে সম্পৰ্ক থকা পৰ্বটিক কি বুলি কয়? কাতিগাছা বা কাতিদল। ছটাই পোতা কোন জনগোষ্ঠীৰ বিশেষ নিয়ম? তিৱাসকলৰ। মাঘ চাকি লগোৱা পৰ্ব কোন জনগোষ্ঠীৰ মাজত প্ৰচলিত? মিচিং জনগোষ্ঠী। ভোন বুলিলে কি বুজা? কাৰ্বিসকলে চ'তৰ সংক্ৰান্তিত গৰু বিহু পাতে। আগদিনাখন গৰুক ৰাইজে বিশেষকৈ গৰখীয়া ল'ৰাবোৰে গৰু খেদি নিবৰ বাবে প্ৰয়োজনীয় হোৱা কুতুহীয়া বা আহোম দীঘলী জাতীয় নৰসিংহ, নাহৰ এবিধ নেফাফু জাতীয় গছ আদিৰ ডাল পাত ফুল সংগ্ৰহ কৰি একেলগে মুঠা বান্ধি থৈ দিয়ে আৰু সেই মুঠাটোকে কোৱা হয় ভোন। ৪০ নম্বৰত আছে তিৱাসকলৰ বহাগ বিহুৰ লগত জড়িত লোকাচাৰ আৰু লোকবিশ্বাস উল্লেখ কৰা। তিৱা জনগোষ্ঠীৰ মাজত প্ৰচলিত বহাগ বিহুৰ সম্পৰ্কে লোকাচাৰ আৰু লোকবিশ্বাসৰ ভিতৰত দেখা যায় গৰখীয়াসকলে উৰুকাৰ দিনাৰ পৰাই গৰু ৰাখিবৰ বাবে বাঁহৰ এছাৰিৰ সলনি জালি গছ, ভেটাই, মাখিয়তী, দীঘলতি আদি গছৰ ডাল পাত ব্যৱহাৰ কৰে। সন্ধ্যা তুলসী পাত ছিঙি আনি গোহালিৰ প্ৰতিটো খুঁটাত প্ৰতিটো গৰুৰ বাবে আছুতীয়াকৈ থৈ দিয়ে আৰু তাৰ পঘাৰ মাজে মাজে ভৰাই দি সেই পঘাৰে গৰুক বান্ধি দিয়ে। গৰু ঘৰলৈ অহাৰ সময়ত পিঠা সান্দহ আদি খুৱাই আৰু জাক-জগৰ দি বিচনীৰে বিচি দিয়ে। ধূপ-ধূনা জ্বলাই গৰু গাইৰ গাৱে মূৰে হাত ফুৰাই মৰম কৰি বিগত বছৰটোত অজাতিতে অৱহেলা কৰাৰ দায় নধৰিবলৈ আৰু আহি থকা বছৰটিত নতুন উদ্যমেৰে গৃহস্থৰ সহায় হ'বলৈ প্ৰাৰ্থনা জনায়। এই কাৰ্য সমাপন কৰাৰ পাছত গধূলি বেলিকা সৰুৱে জ্যেষ্ঠজনক সেৱা সৎকাৰ কৰে আৰু বিহুৱান আগবঢ়ায়। সেইদিনা গোটেই দিন ধৰি ভাত পানী নোখোৱাকৈ ব্ৰত পালন কৰা জ্যেষ্ঠসকলক সেৱা সৎকাৰ কৰাৰ লগতে সন্ধ্যা আহাৰ গ্ৰহণ কৰাৰ নিয়ম প্ৰচলিত। তিৱাসকলৰ কাৰণে কুকুৰাৰ মঙহ, কচু শাকৰ আঞ্জা পৰম্পৰা অনুসৰি চলি অহা বিহুৰ প্ৰিয় খাদ্য আছিল। গতিকে এইবাৰ আহিলোঁ ৭ নম্বৰ কুৱেশ্যনলৈ মৰাণসকলৰ বহাগ বিহুৰ লগত জড়িত লোকাচাৰ আৰু লোকবিশ্বাস। 41 নম্বৰত মৰাণসকলৰ বহাগ বিহুৰ লগত জড়িত লোকাচাৰ আৰু লোকবিশ্বাসবোৰ উল্লেখ কৰা। মৰাণসকলৰ দ্বাৰা পালিত বহাগ বিহুত ভালেমান বিশিষ্ট লোকবিশ্বাস প্ৰচলিত হোৱা দেখা যায়। তেওঁলোকৰ মতে মঙলবাৰে বিহুৰ উৰুকা। সিদিনাই আই বসুমতী পূজা আৰম্ভ হয়। সিদিনা তেওঁলোকে কোনো কাৰণতে মাটি নাখান্দে। সেইদৰে বুধবাৰে গৰু বিহু অনুষ্ঠিত কৰে। সিদিনা তেওঁলোকে পৰম্পৰাগত ৰীতি নীতিৰে গৰু গাই ধুৱায় আৰু ৰাতি নপঘাৰে গৰু বান্ধি দিয়ে। সিদিনা গৰু গাইক বিশেষ পৰম্পৰাগত পিঠা খোৱাটো অন্যতম পৰম্পৰা। মৰাণসকলৰ মাজত থকা পৰম্পৰাগত নিয়ম অনুসৰি বুধবাৰে ৰাতিলৈ ডেকাসকলে ঘৰে ঘৰে গৈ বিহু গাবৰ বাবে প্ৰয়োজনীয় হোৱা ছোৱালীবোৰক মাক দেউতাকৰ পৰা খুজি আনিবগৈ লাগে। সত্ৰকেন্দ্ৰিক মৰাণ সমাজৰ বিধি অনুসাৰে সত্ৰ বা নামঘৰত ভকতসকলে পতা তিথিতেই বিহু পাতিবলৈ অনুমতি বিচৰা হয়। বিহু কেইদিনীয়া হ'ব এই কথাও সেইদিনাই ঘোষণা কৰা হয়। গতিকে এইটো এটা আছিলে মৰাণসকলৰ বহাগ বিহুৰ লগত জড়িত একোটা লোকাচাৰ। গতিকে এইখিনিয়ে আছিলে বিহু বিষয়টিৰ চেপ্টাৰ নম্বৰ 1 আগন্তুক এক্সামত আহিবলগীয়া অতিকে গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ। ভিডিঅ'টি ভাল লাগিছে যদি লাইক কৰিব, কমেণ্ট কৰিব আৰু আমাৰ ভিডিঅ' স্ক্ৰীণত হিষ্ট্ৰী, স্বদেশ অধ্যয়ন, পলিটিকেল চায়েন্স, ইংৰাজীৰ সকলো ধৰণৰ ভিডিঅ' আহি আছে আগন্তুক এক্সামৰ কাৰণে। গতিকে যিসকল আমাৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ আগৰ ভিডিঅ'খিনি চাব পাৰে। গতিকে আমাৰ ছেকেণ্ড ইয়াৰ কুৱেশ্যন এনচাৰবিলাক ৰিপিট কৰি থাকে। গতিকে আগৰ কুৱেশ্যন এনচাৰবিলাক চালে তেওঁলোকে আগন্তুক ফাইনেল পৰীক্ষাত কমন পৰিব। গতিকে সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো যিমান পাৰি শ্বেয়াৰ কৰিব। গতিকে আগন্তুক ইয়াৰ নেক্সট ভিডিঅ' আমি বিহু চেপ্টাৰৰ সকলোখিনি লৈ আহিম লগতে